তোমালোকৰ এছামিজ এক্সাম যেটো হৈ গৈছে 2024 চনত আজি সো সেইখনৰ আজি ইয়াতে শৰ্ট কুৱেশ্যন আনসাৰবোৰ আলোচনা কৰা হ'ব ইয়াৰ পৰা তোমালোকে গম পাবা কিমানবোৰ আনসাৰ তোমালোকে কাৰেক্ট হৈছে বা কাৰেক্ট কৰি আহিছা আৰু তোমালোকে কিমান মান নাম্বাৰ পাব পাৰিবা সো এটা তোমালোকৰ আইডিয়া হ'ব সো ইয়াতে তোমালোকে ভালকৈ চাই লোৱা কুৱেশ্যন আনসাৰবোৰ সো আজি তোমালোকৰ ফাৰ্স্ট কুৱেশ্যনটো আহিছিল একৰ ক যে এজন উদ্যোগী অৰ্থাৎ এন্টাৰপ্ৰেনিউৰ আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধানটো কি সো এটো এনসাৰটো হ'ব এলেহুৱা পিছে খ নম্বৰটো আছে অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাব বস্তু দুটা কি কি এটা হ'ব তোমাৰ সন্ন্যাস জীৱন আৰু এটা আছে সমূহীয়া জীৱন ঠিক আছে পিছে 2 নম্বৰ কুৱেশ্যনটো আহিছে যে এজন সফল উদ্যোগী হ'বলৈ কি গুণৰ প্ৰয়োজন সো এজন সফল উদ্যোগী হ'বলৈ ধৈৰ্য একাগ্ৰতা নিয়মনাবৰ্তিতা সময়ানুবৰ্তিতা আত্মবিশ্বাস আৰু হাৰ নমনাৰ মনোবৃত্তি ঠিক আছে এইকেইটা গুণৰ প্ৰয়োজন তাৰ পিছে আছে খ নম্বৰ আৰ্টৰ বিপৰীত পন্থা দুটা কি কি সো ইয়াতে যিকোনো দুটা লিখিব কৈছে আৰু গ নম্বৰটো আছে যে চাহ উদ্যোগৰ কৰ্মীসকল কোন তেওঁলোক কৰকৰ পৰা অসমলৈ আহিছিল সো এইটো কি হ'ব চাহ উদ্যোগৰ কৰ্মীসকল হৈছে সাঁওতাল কুৰ্মী মজহৰ মুণ্ডা তেলেঙ্গা হো ভূমিজ ওৰাং তাঁতী আৰু কোন আছিল লোহাৰ আৰু তেওঁলোক বিহাৰ উৰিষ্যা আৰু মধ্যপ্ৰদেশ উত্তৰ প্ৰদেশৰ পৰা আহিছিল পিছে ইয়াতে তোমালোকৰ বৰ্ড কুৱেশ্যন আছে ঠিক আছে উদ্যোগী অহাৰ পৰা দিছে তাৰ পিছে ইয়াতে 4 নম্বৰ কুৱেশ্যনটো আছে আৰু 4 নম্বৰ কুৱেশ্যনটো আহিছিল যে কোহলিৰ অন্তৰংগ বান্ধৱীজনৰ নাম কি আছিল তেওঁ কোহলিৰ অন্তৰংগ বান্ধৱী গৰাকী আছিল শেৰণ আৰু হস্পিটালৰ বিছনাত শুই থাকোঁতে অৰুণিমাৰ মনত কি সপোন তীব্ৰ ৰূপ লৈছিল এইটো যেটো আনসাৰ এইটো কি হ'ব মাউণ্ট এভাৰেষ্ট বিজয়ীৰ স্বপ্ন ঠিক আছে অৰুণিমাৰ মনত তেতিয়া কি হৈছিল তীব্ৰ হৈছিল যে মই মাউণ্ট এভাৰেষ্ট কি কৰিম বিজয় কৰিম তাৰ পিছে ইয়াতে কুৱেশ্যনটো আছে যে ইমানখিনি আহি আৰু উভতি নাযাও যোৱা প্ৰশ্ন নুঠে যি হয় দেখা যাব কথাকাৰৰ বক্তা কোন কাক উদ্দেশ্য কৰি বক্তাই কিয় কথাকাৰ কৈছিল সো ইয়াত কথাকাৰৰ বক্তা কোন হ'ব ইয়াতে কথাকাৰৰ বক্তা হ'ব অৰুণিমা সিনহা ঠিক আছে আৰু কাক উদ্দেশ্য কৰি কিয় কথাকাৰ কৈছিল সো অৰুণিমা সিনহাই যেতিয়া মাউণ্ট এভাৰেষ্ট উঠি আছিল তেতিয়া তেওঁ কি কথাকাৰ কৈছিল যে ইমানখিনি আহি আৰু উভতি যোৱাৰ প্ৰশ্ন নুঠে যি হয় দেখা যাব আৰু কাক উদ্দেশ্য কৰি কৈছিল কৰ্কট ৰোগত আক্ৰান্ত যুৱৰাজ সিংহক উদ্দেশ্য কৰি কথাকাৰ কৈছিল কাৰণ যুৱৰাজ সিং কি আছিল এজন কৰ্কট ৰোগত আক্ৰান্ত এজন ব্যক্তি আছিল তথাপিও তেওঁ নিজৰ স্বপ্নত কি হ'ব পাৰিছিল উপনীত হ'ব পাৰিছিল সো সেইটো কথা মনত পেলাই তেওঁ এই কথাটো কৈছিল তাৰ পিছে ইয়াতে কুৱেশ্যন আছে বৰ্ড কুৱেশ্যন আছে অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া তাৰ পিছে ইয়াতে 7 নম্বৰটো আহিছিল অৰণ্য যাত্ৰাৰ দলটোৰ দলপতি হিচাপে কাক দায়িত্ব দিয়া হৈছিল মানে অৰণ্যলৈ যাত্ৰা কৰোঁতে দলৰ মানুহ মানে দলপতি হিচাপে কাক দায়িত্ব দিয়া হৈছিল তো এইটো কাৰেক্ট আনসাৰ যেটো মানে আনসাৰটো কি হ'ব পাহি আৰু বিদিশাক দলৰ দলপতি হিচাপে দায়িত্ব দিয়া হৈছিল আৰু খ নম্বৰটো আছিল ইৰাণে কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল এটো হ'ব তোমাৰ 1979 পিছে ইয়াতে আছে প্ৰাকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে সো এইটো দেখি ল'ব তোমালোকে কি গুণ আছিল তাৰ পিছে 9 নম্বৰৰ কোৱা আছে ও বাইদেউ আমাক বসুৱা কোনে কাক বাইদেউ হত বুলি সম্বোধন কৰি বচাবলৈ কিয় অনুৰোধ কৰিছিল সো এইটো তোমালোকৰ বেসিক্যালি অৰণ্য যাত্ৰাৰ পৰা দিছে অৰণ্য যাত্ৰাৰ পৰা ভিতৰৰ পৰা বনাই দিছে কিতাপৰ পঢ়াৰ ভিতৰৰ পৰা সো ইয়াতে এনসাৰটো হ'ব পল সৌৰভ আৰু আফতাবে কথাকাৰ কৈছিল ঠিক আছে কোনে কৈছিল না এই তিনিজনে কৈছিল কাক কৈছিল পথাৰত মাজেৰে যোৱা ছোৱালী কেইজনীক কৈছিল ঠিক আছে তেতিয়া কি হৈছিল পল সৌৰভ আৰু আফতাবে পানীত পৰিছিল সো তেতিয়া তেওঁলোকে এনেকৈ কৈছিল পথাৰৰ মাজেৰে কেইজনমান ছোৱালীক যোৱা দেখিছিল তো সিহঁতক তেওঁলোকে বাইদেউ বুলি মাতি কৈছিল যে আমাক বসুৱা তাৰ পিছে আছে খ নম্বৰটো শিৰিন ইবাদী কোন শিৰিন ইবাদী আছিল এজনী নোবেল বিজয়ী ঠিক আছে তাৰ পিছে আছে 10 নম্বৰটো যে মাধৱদেৱৰ বৰগীতৰ মাজেৰে কি ভক্তিৰ ভাৱ প্ৰকাশ পাইছে সো এইটো হ'ব দাস্য ভক্তিৰ ভাৱ প্ৰকাশ পাইছে খ নম্বৰটো আছে যে
আসমানৰ কুতুব তৰা আদমৰ জাত ইয়াত আদম কোন সো আদম হ'ব আল্লাহৰ সৃষ্টিৰ প্ৰথম মানৱ জিকিৰৰ পৰা দিছে কুৱেশ্যনটো তাৰপিছত কুৱেশ্যনটো আছে যে মাধৱদেৱে ৰচিত ঝুমুৰাসমূহৰ নাম কি সো চাৰিটা ঝুমুৰা লিখিছিল সো প্ৰথমটো আছিল চোৰধৰা পিম্পৰা গোচোৱা ভূমি লটুৱা আৰু ভজন বিহাৰ জিকিৰ কবিতাটোৰ কবি আজান ফকীৰৰ চমু পৰিচয় দিয়া ঠিক আছে তাৰপিছত আছে এইটো আহিছে বৰ্ড কুৱেশ্যন তোমালোকৰ তাৰপিছত 13 নম্বৰটো আহিছে প্ৰাকৃতিক কেনে হাদৰি আনিলে বুলি কবিয়ে কৈছে সো এইটো কি হ'ব নতুন কুহি পাতে প্ৰাকৃতিক হাদৰি আনিলে বুলি কবিয়ে কৈছে তাৰপিছত আছে অহমৰ হেংদাং কত জিলিকিছিল দুপৰৰ পূৰ্ণ আলোকত নিজৰ ঘৰ বিচাৰি নোপোৱা মানুহজন কি আছিল আছিল কুকুৰী কণা ঠিক আছে তাৰপিছত এইবোৰ চাই ল'ব তোমালোকে সো ইয়াতে আছিল বাজবাক্য সহ সমাসৰ নাম লিখা পঞ্চনত তাৰপিছত বনভোজ আহিছিল কীট পতংগ আহিছিল সেইবিলাক কি হ'ব ভাঙিব লাগে ভাঙি তাৰপিছত আৰু কি সমাক এইটো লিখিব লাগে ঠিক আছে সো এইটো কীট পতংগটো কি হ'ব কীট আৰু পতংগ এইটো হ'ব তোমাৰ দ্বন্দ্ব সমাক আৰু বনভোজ বনত খোৱা ভোজ এনেকুৱা কিবা হ'ব এইটো হ'ব বহুব্ৰাহী সমাস তাৰপিছত খ নম্বৰটো আছিল তোমাৰ তলত দিয়া যিকোনো এটা শব্দ সন্ধি ভাঙা ইত্যাদি উল্লেখ তাৰপিছত আহিছে সংহাৰ ঠিক আছে ইত্যাদি কি হ'ব ইতিযোগ আদি ঠিক আছে এইবোৰ চাই ল'বা তোমালোকে ভালকৈ তাৰপিছত গ নম্বৰটো আছে তলত দিয়া বাক্যটি মিশ্ৰ বাক্যলৈ পৰিৱৰ্তন কৰা এইটো কি আছে মিছা কোৱাজনক সকলোৱে বেয়া পায় তো এইটো কেনেকুৱা হ'ব যিজনে মিছা কয় তেওঁক সকলোৱে বেয়া পায় এনেকুৱা হ'ব ঠিক আছে এইটো মিশ্ৰ বাক্যলৈ পৰিৱৰ্তন কৰিব কৈছে মিছা কোৱাজনক সকলোৱে বেয়া পায় তাৰপিছত তোমাৰ আছে ইয়াতে যে দন্তান্ন আৰু মধ্যাহ্নক্ষ হোৱাৰ কাৰণ মধ্যাহ্ন আৰু মধ্যাহ্নস্য হোৱাৰ কাৰণ সো উত্তৰায়ণ আছে কণ্টক আছে উত্তৰায়ণটো কি হ'ব ৰৰ পিছত আয়ন থাকিলে সো এইটো কি হয় সদায় দন্তান্নটো মধ্যাহ্ন হয় আৰু কণ্টকটো ইজি আহিছে ট বৰ্গৰ লগত সদায় দন্তান্নটো মধ্যাহ্ন হয় তাৰপিছত এইটো নম্বৰটো আহিছিল যথা স্থানত জ্যোতি চিহ্ন বহুৱা দেউতাকে ছোৱালীজনীক সুধিলে আজি তুমি কি কৰিবা সো এইটো কেনেকুৱা হ'ব দেউতাকে ছোৱালীজনীক সুধিলে কমা হ'ব কমা দিয়াৰ পিছত আজি তুমি কি কৰিবা এইটো ঊৰ্ধ্বকমাৰ ভিতৰত হ'ব প্লাছ লাষ্টত কি হ'ব কুৱেশ্যন মাৰ্ক দি ঊৰ্ধ্বকমা ক্লোজ ঠিক আছে এনেকুৱা হ'ব এইটো তাৰপিছত আছে তলত দিয়া যিকোনো এটা অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা তাৰপিছত তলৰ বিপৰীত শব্দ লিখা এটা শব্দত প্ৰকাশ কৰা যিকোনো এটা প্ৰত্যয় ভাঙি দেখুওৱা প্ৰত্যয় ভাঙা আৰু তোমাৰ সন্ধি ভাঙা প্ৰায় সেমি একে হয় ঠিক আছে প্ৰত্যয়টো সন্ধিতকৈ বহুত ইজি ঠিক আছে তাৰপিছত আছে তলত দিয়া যিকোনো এটা সমাৰ্থক শব্দ লিখা নবীন বিপদ কটকী সো ইজি আহিছে নবীন নতুন বিপদ কি হ'ব আপদ এইবিলাক কি হ'ব সো তাৰপিছত ইয়াতে তোমালোকৰ আহিছিল ভাৱ সম্প্ৰসাৰণ কৰা বা আবেদন লেখন আহিছিল তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ খেলা ধূলাৰ কাৰণে খেলৰ অধিক সামগ্ৰী বিচাৰি তুমি খেল বিভাগৰ সম্পাদক হিচাপে বিদ্যালয়ৰ প্ৰধানলৈ এখন আবেদন পত্ৰ লিখা সো এইটো কেনেকুৱা হ'ব ইজি আছে সো যেনেকৈ তোমালোকে মানে আবেদন লিখা ছুটি বিচাৰি তেনেকৈ হ'ব জাষ্ট ইয়াতে কাৰণটো কি হ'ব কাৰণটো হ'ব যে খেলা ধূলাৰ কাৰণে সামগ্ৰী বিচাৰি আবেদন এনেকুৱা হ'ব আৰু বাকি সেম হ'ব ইয়াতে তোমালোকৰ ৰচনা আহিছিল তিনিটা প্ৰিয় গ্ৰন্থ বিজ্ঞানৰ অৱদান কমন হয় এইবিলাক তাৰপিছত এইটো আছে যে বৈচিত্ৰ্য অসমৰ পৰা কি দুজন ব্যক্তিৰ বিষয়ে লিখিব কৈছে আৰু দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণৰ বিষয়ে চমুকৈ লিখিব কৈছে তাৰপিছত ইয়াতে আছে যে ভট্টদেৱৰ সম্পূৰ্ণ নাম কি ভট্টদেৱৰ সম্পূৰ্ণ নাম হ'ব তোমাৰ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য তাৰপিছত আছে হেমচন্দ্ৰ গোস্বামীৰ প্ৰথম অসমীয়া চনদখনৰ নাম কি প্ৰিয়তমাৰ চিঠি তাৰপিছত আহিছিল যে কুৰুক্ষেত্ৰ ৰণত আৰম্ভণিতে কৃষ্ণ অৰ্জুন ভীম আৰু যুধিষ্ঠিৰে বুজোৱা সংখ্যকেইটাৰ নাম লিখা
সো কৃষ্ণই কি শংখ বজাইছিল, ভীমে কি শংখ বজাইছিল, গোটেই লিখিব লাগে। সো কৃষ্ণই কি শংখ বজাইছিল, কৃষ্ণই বজাইছিল তোমাৰ পাঞ্চজন্য শংখ, আৰু অৰ্জুনৰ হ'ব দেৱদত্ত শংখ, আৰু ভীমে বজাইছিল পণ্ডক শংখ, পণ্ডক আৰু যুধিষ্ঠিৰে অনন্ত শংখ। ঠিক আছে। তাৰপিছত আছে আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি? আৰ্য শিক্ষাৰ কলাবিদ্যা হৈছে তোমাৰ 64টা। আৰু ইয়াত কি কৈছে, প্ৰাচীন ভাৰতৰ আৰ্য শিক্ষাৰ কলাবিদ্যাৰ যিকোনো দুটা বিভাগৰ নাম লিখা। চ' ইয়াত টোটাল 11টা বিভাগ আছিল। চ' তাৰে ভিতৰত যিকোনো দুটা লিখিলে হ'ল। চ' সাহিত্য আৰু বিজ্ঞান বা সাহিত্য আৰু অংক, মানে বহুত আছিল 11টা। তাৰপিছত আছে তোমাৰ ইয়াতে 24ত আছে, এই কুৱেশ্যনটো বহুত কমন হয়। খ নম্বৰটো আজিকালিৰ শিক্ষা আৰু প্ৰাচীন ভাৰতৰ শিক্ষাৰ মাজত পাৰ্থক্য, এইটো আহি থকা দেখা গৈছে। তাৰপিছত আছে 24 যে দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল, এইটো হ'ব মোহিনী ৰূপ। কোন চনত অম্বিকাগিৰি ৰায়চৌধুৰী অসম সাহিত্য সভাৰ সভাপতি আছিল, এইটো হ'ব 1950 চনত। ঠিক আছে। তাৰপিছত ইয়াতে তোমালোকৰ আহিছে ধৈৰ্য্য ধৰবাই কবিতাটিৰ মূল ভাৱ আহিছে 27 নম্বৰত। মই যোৱাকালি বৰপেটালৈ গৈছিলোঁ, এইটো শুদ্ধকৈ লিখিব কৈছে। তো এইটো কি হ'ব, বেচিকেলি মই কাইলৈ বৰপেটালৈ গৈছিলোঁ, এইটো শুদ্ধ হ'ব। ঠিক আছে। তাৰপিছত খ নম্বৰটো আহিছিল উপসৰ্গ ব্যৱহাৰ কৰি শুদ্ধ বাক্য লিখা। উপাসনা, উপকাৰ, এইবিলাক হ'ব। ঠিক আছে। শব্দ ব্যৱহাৰ কৰি মানে যিকোনো শব্দ লিখিব কৈছে, যাতে মানে শব্দটো শুদ্ধ হয়। তাৰপিছত খালী ঠাইত উপযুক্ত অনুসৰ্গ বহুৱা, এইটো কি হ'ব, তুমি বৰষুণতে গলা ন, খালি কি হ'ব, ন হ'ব। এটা নে কিন্তু নহয়, নে হ'লে কুৱেশ্যন মাৰ্ক হ'ব, কিন্তু লাষ্টত কি আছে, দাঁড়ি আছে, তো কি হ'ব, তুমি বৰষুণতে গলা ন, এনেকুৱা হ'ব। তাৰপিছত ঘ নম্বৰটো তলত দিয়া যিকোনো এটা সমাৰ্থক শব্দ লিখা। উপাসনা মানে পূজা কৰা। তাৰপিছত আছে অনন্তকাল মানে চিৰকাল বা চিৰদিন। আধুনিক ৰূপ লিখিব কৈছে। আশী মানে আহি। পোৱাইল মানে কি আছিল, এইটো কানাই ছাত্ৰীৰ পৰা দিছে তোমালোকৰ, পোৱাইল মানে কি তাতে আছে। তাৰপিছত আছে তোমালোকৰ ইয়াতে যিকোনো দুটা ছন্দৰ সূত্ৰ লিখি উদাহৰণ দিয়া। চ' এইখিনি আজিৰ ভিডিঅ'টো।